যিসকলে নিজৰ জীৱনক লৈ বেছিকৈ চিন্তা কৰে এই কাহিনী তেওঁলোকৰ বাবে। প্ৰিয় বন্ধু, আচলতে এবাৰ ভগৱান বিষ্ণু তেওঁৰ বাহন গৰুৰ অৰ্থাৎ যি পক্ষীৰ ৰজা সেই বাহনত উঠি ভগৱান শিৱক লগ পোৱাৰ বাবে কৈলাশত উপস্থিত হ'ল। ভগৱান বিষ্ণুৰ বাহন গৰুৰে বাহিৰতে অপেক্ষা কৰিলে। যেতিয়া বিষ্ণু শিৱক লগ পোৱাৰ বাবে ভিতৰলৈ সোমাই গ'ল, তেনেতে তাত যমৰাজো আহি উপস্থিত হ'ল। যমৰাজে আহি তাত গৰুৰ কাষতে এজনী সৰু চৰাইক অতি আচৰিত ধৰণে চাবলৈ ধৰিলে। এয়া দেখি পক্ষীৰ ৰজা গৰুৰে এয়া উপলব্ধি কৰিলে যে সেই সৰু চৰাইজনীৰ মৃত্যু তেনি ওচৰত। এয়া ভাবি পক্ষীৰ ৰজা গৰুৰৰ সেই চৰাইজনীৰ ওপৰত দয়া উপজিল আৰু চৰাইজনীক বচাবৰ বাবে সেই চৰাইজনীক নিজৰ পিঠিত তুলি 1000 কিলোমিটাৰ দূৰৰ এখন হাবিত থৈ আহিল, যাতে কৈলাশত থকা যমৰাজে সেই চৰাইজনীৰ জীৱন ল'ব নোৱাৰে। সেই সময়তে কৈলাশৰ পৰা যমৰাজো বাহিৰলৈ ওলাই আহিল। পক্ষীৰ ৰজা গৰুৰে ৰ'ব নোৱাৰি যমৰাজক এয়া সুধিয়েই পেলালে যে, যমৰাজ, আপুনি সেই চৰাইজনীক ইমান আচৰিত ধৰণে কিয় চাই আছিল? তেতিয়া যমৰাজে ক'লে যে যেতিয়া মই সেই চৰাইজনীক দেখিছিলোঁ তেতিয়াই মোৰ এয়া অনুভৱ হৈছিল যে কিছু সময় পাছতেই সেই চৰাইজনীৰ ইয়াৰ পৰা 1000 কিলোমিটাৰ দূৰৰ এখন হাবিত এটা সাপে খুটাৰ ফলত মৃত্যু হ'ব। মই এয়া ভাবিয়ে আচৰিত হৈছিলোঁ যে তৎক্ষণাত সেই সৰু চৰাইজনী 1000 কিলোমিটাৰ দূৰৰ গৈ কেনেকৈ পাব। যিহেতু এতিয়া চৰাইজনী ইয়াত নাই, গতিকে সেই হাবিত তাইৰ হয়তো ইতিমধ্যেই মৃত্যু হৈছে। প্ৰিয় বন্ধু, কাহিনীটো কোৱাৰ অৰ্থ এয়াই যে আমাৰ জীৱনত এনে কিছুমান দিশ থাকে যিবোৰৰ পৰা আঁতৰি থকাটো সম্পূৰ্ণৰূপে অসম্ভৱ। সেই পৰিস্থিতিবোৰৰ পৰা জয়ী হোৱাৰ একমাত্ৰ উপায়টো হৈছে যে আমি সাহসেৰে সেই পৰিস্থিতিৰ মুখামুখি হওঁ। লাগিলে আমি আমাৰ ভৱিষ্যত যিমানেই সুপৰিকল্পনাৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা নকৰোঁ কিয়, আমাৰ জীৱনৰ দুখ সমস্যাৰ পৰা আঁতৰি এই জীৱন সম্ভৱেই নহয়। আৰু ইয়াৰ পাছতো যদি আমি জীৱনত সমস্যাবোৰৰ সৈতে নুযুঁজি ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰোঁ, তেন্তে আমাৰো অৱস্থা সেই ধুনীয়া সৰু চৰাইজনীৰ দৰেই হ'ব। গতিকে দুখ আছে বুলি, সমস্যা আছে বুলি যদি আমি এই জীৱনৰ পৰা দুখ সমস্যাবোৰৰ মুক্তি বিচাৰোঁ, তেন্তে সেই দুখ সেই সমস্যাৰ সৈতে আমি মুক্তি দিব লাগিব আমাৰ জীৱনটোকো। কাৰণ যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে হয়তো দুখ আছে, আৰু তেতিয়ালৈকেই হয়তো সমস্যা আছে। সেয়ে হয়তো কোৱা হয়, যদি এয়া জীৱন তেন্তে তাত দুখ নিশ্চিতভাৱে থাকিবই, নহ'লেতো মৃত্যুৰ পাছত চিতাৰ জুইও আমাৰ অনুভৱ নহয়। এটি মুক্ত মনৰ সৈতে জীৱন যুঁজাৰ ক্ষণবোৰলৈ শুভকামনাৰে ধন্যবাদ।